Hi YouTube family. তো আজি মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মই বাহিৰৰ পৰা এইটো ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো মই আজি ভাবিছোঁ ভেদাইলতা খাম বুলি। দুটা বস্তু বনাম, দুটা বস্তুতে ভিডিঅ' এটা দিয়া যাব। তো এটা হ'ল ভেদাইলতা, বহুত দিনৰ মূৰত খাব মন যায় আছিলে। দেউতাই মাছ আনিছিলে। দেউতাই মাছ আনিছে, তো মাছ বনালোঁ। ধুনীয়াকৈ মাছ বনাই কেনেকৈ খাওঁ, খোৱাটো নাখালোঁ কিন্তু বনোৱাটো দেখাইছোঁ। তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো এয়া হ'ল ভেদাইলতা আমাৰ গছৰে হয় অকণমান, আৰু নহৰু লৈছিলোঁ পাঁচ কুটা আৰু আদা অকণমান লৈছিলোঁ। সেইখিনি পিচি ল'ম ধুনীয়াকৈ, খুন্দনাত খুন্দি ল'ম আৰু ভেদাইলতাখিনি পেষ্ট বনাই ল'ম। আৰু মাছ আছিল থোৱাতে, ৰৌ মাছ আনিছিলে। তো ৰৌ মাছৰ ধুনীয়াকৈ ধুই মেখলি এনেকৈ ভাজিম। তো কেতিয়াবা বইলো বনাম। তো আপোনালোকে ভিডিঅ'টো চালে গম পাব। কেতিয়াবা বইল খাম, মাছৰ বইল খাই কিন্তু মই এতিয়ালৈ খাই পোৱা নাই। কিন্তু কেতিয়াবা বনালে ভিডিঅ' বনাম, তো আপোনালোকে দেখা পাব। এতিয়া মই নিজে হাতেৰে নিমখ সানি ভাল পাওঁ মানে, সেইকাৰণে নিজে সানো। তো মই ভেদাইলতা পেষ্টটো বনাই ল'লোঁ আৰু মাছখিনি অকণমান টাইম ঢাকোন দিলোঁ। তেল গৰম হোৱালৈকে ৰখি আছোঁ। তেল গৰম হৈছে, এতিয়া মাছখিনিও কাটাকৈ দি দিম। ভাজা হৈ গ'ল মাছখিনি। তো ভাজাটো নেদেখালোঁ, দেখাব মন যোৱা নাই আৰু সেইখিনি মাছৰ তেল ৰৈ গৈছিলে। তো পাঁচফোৰণ দি দিওঁ। এইখিনি পাঁচফোৰণ আছে, পাঁচফোৰণ অকণমানে দি দিছোঁ। মই পাঁচফোৰণ খাই বেছি ভাল পাওঁ, সেইকাৰণে পাঁচফোৰণ দি দিওঁ। পাঁচফোৰণ ফুটিব আৰম্ভ কৰি দিছে এখনো। আৰু লগতে পিঁয়াজ দি দিম। পিঁয়াজ দিয়াৰ পিছত তেনেকৈ অকণমান টাইম লাৰিম। আৰু আদা নহৰু পেষ্টটো আছে, এতিয়া সোনকালে লাৰিব দিব, নহ'লে তলত লাগি গ'লে আৰু হৈছে আৰু বহুতে বেয়া হৈ যাব। তো এতিয়া মই ধুনীয়াকৈ লাৰি দিছোঁ। এতিয়া আদা নহৰুখিনি ধুনীয়াকৈ লাৰিছোঁ। মাৰি দিয়াৰ পিছত এতিয়া ভেদাইলতাখিনিও ধুনীয়াকৈ ঢালি দিলোঁ আৰু অলপমান পানী দি দিলোঁ, জোখ অনুসৰি পানী দি দিলোঁ। আৰু অলপমান লৰাই দিছোঁ, জোখ অনুসৰি নিমখ হালধি দি দিম ইয়াতে, আৰু যিমানখিনি লাগে আন্দাজমতে দিম। নিমখ দি দিছোঁ আৰু তাৰপিছতে নিমখ দি দিছোঁ আৰু তাৰপিছতে অকণমান নিমখ দি দিছোঁ আৰু যিমান সোৱাদ লাগে, আৰু লগতে হালধি দি দিছোঁ। হালধি দিয়াৰ পিছত এতিয়া অকণমান লাৰি দিম। ধুনীয়াকৈ দিয়াৰ পিছত ধুনীয়াকৈ লাৰি দিলোঁ। এতিয়া উতলাই ৰখিম, তাৰতে মাছখিনিও দি দিম। ধুনীয়াকৈ ৰৌ মাছ আনিছিলে দেউতাই, দোকানৰ পৰা কিনি আনিছিলে। তো এতিয়া জুইটো কমাই হ'লে দিছিলোঁ, বহাই দিওঁ। বহাই দি ধুনীয়াকৈ উতলাই, আলু খাই ভাল নাপাওঁ মই, বেছি আলু খাই ভাল নাপাওঁ, কিন্তু আলু দিয়া নাই, আলু দিলে গোটেই আলু হয়। তো উতল অহাৰ পিছত ধুনীয়াকৈ এতিয়া লাৰি দিওঁ। এতিয়া মাছখিনিও দি দিম। এতিয়া মাছ দি ধুনীয়াকৈ বনোৱা হৈয়ে যাব আৰু ডেটখিনি এতিয়াই কৰিলোঁ, বনোৱাটো মানে বনাইছিলোঁ, কিন্তু ডেটটো অলপ দেৰি হ'ল। তো ৰেগুলাৰটো ভিডিঅ' দিয়া নাযায়, যেতিয়া ভিডিঅ' বনোৱা যায় তেতিয়াহে মানে এডিট কৰা আৰু তাৰপিছত ভিডিঅ' দিয়া যায়। ক'তো নগ'লে আৰু ভিডিঅ' ক'ত বনোৱাও, আৰু ঘৰত থাকিলে ঘৰৰ ভিডিঅ' দিয়া যায় আৰু। তো ভিডিঅ'বোৰ চালে ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব, নকৰিলেও নাই আৰু ধুনীয়াকৈ উতলাই আহিছে। আৰু উতল অহাৰ পিছত ধুনীয়াকৈ লাৰি দিছোঁ। তো বহুতে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে, আনছাবস্ক্ৰাইব কৰি দিয়ে, ছাবস্ক্ৰাইব কৰি আনছাবস্ক্ৰাইব কৰে, আৰু নকৰিলেও নাই, আৰু যোনে ভাল পায় মাহে কৰি দিলে হ'ল ছাবস্ক্ৰাইব। আৰু এতিয়া মই বনোৱা হৈ গৈছে, তাৰ কাৰণে মই অলপমান কমাই দিছোঁ। উতল আহিব,
উতল আহিছে, মাছখিনিও হৈ গৈছে, বনোৱা হৈ গৈছে। তো বনোৱা হোৱাৰ পিছত মই জুইটো নমাই ল'ব, বনোৱা হৈ গ'ল। তো জুইটো এতিয়া নমাই দিছোঁ, তো হৈ গ'ল। তাৰে মই বনোৱা হোৱাৰ পিছত ফটোটো দেখাই দিছোঁ, এয়া হ'ল বনোৱা মাছৰ আঞ্জা, ভেদাইলতা আঞ্জা বনোৱা হৈ গৈছে। এতিয়া ছেকেণ্ড পাৰ্টটো কৰি পাইছোঁ। ছেকেণ্ড পাৰ্টটো হ'ল আমাৰ নৰসিংহ গছডালিতে। যদি মোৰ চব ভিডিঅ' দেখা পাইছে, এইডালত মই ভিডিঅ' বনাইছোঁ, আৰু মই তাৰে লিংকটো দি দিম, যদি চোৱা নাই তাৰে লিংকটো দি দিম, নালাগে তাতে যাই চাব পাৰিব। এয়া হ'ল নৰসিংহ, বৰ লগ নাপাওঁ ছেকেণ্ড তলৰখিনি ছিঙিছোঁ, তাৰে বটা পেলাম বুলি ভাবিছোঁ। নৰসিংহ আৰু এই মচুন্দৰী আমাৰ ঘৰৰে হয়, তো মচুন্দৰী কেইটামান ছিঙি লৈছোঁ। তাৰপিছত তাতে চাটনি অকণমান বনাম, খাই ভাল লাগে কাৰণে বনাম, বটা অকণমান বনাম ভাতৰ লগত খাবৰ কাৰণে, খাই বহুত ভাল লাগে। আৰু এখন মচুন্দৰী মাহৰ আৰু ঘৰৰ পৰাই দেখাইছোঁ। এয়া হ'ল নৰসিংহ গছডাল, সেইডাল ডাঙৰ গছডাল। ঘৰত আহি পেলাই ধুই ল'লোঁ, ধুই চুই আধা উঠোৱাটো দেখুওৱা নাই, তো ধুই লৈছোঁ। তাৰপিছত জলকীয়া দুটা দি দিছোঁ, আদা এইখিনি আছিল, আদাখিনিও বাকলি নাইকিয়াই পেলাই দি দিছোঁ। তো নহৰু দিয়া নাই, তো মিক্সি এটাত ধুনীয়াকৈ মিক্সিত পিচি ল'ম, আৰু এইকেইটা ধুনীয়াকৈ মিক্সিত দি আছোঁ। নহৰু চৰি, আদা, জলকীয়া, মচুন্দৰী, নৰসিংহ, এনেকৈ এখন চাটনি বনাম বুলি ভাবিছোঁ। বটা লাগে, মই চাটনি খাই ভাল পাওঁ, মানে অলপমান বটা চটা হ'লে খাই ভাল লাগে ভাতৰ লগত খালে। তো তাকে মানে এতিয়া দি দিছোঁ, আৰু এইকেইদিনতো বৰষুণ দি আছে, তো একো কৰিব পৰা নাই, ভিডিঅ' বনাব পৰা নাই। তথাপিও যি ভিডিঅ' আছে আৰু মোবাইলত সেইখিনি দি আছোঁ আৰু। তো এতিয়া বটাখিনিও হৈ গ'ল, তো বটা হৈ যোৱাৰ পিছত এতিয়া নিমখ তেল দি অলপমান লাৰি দিম। এতিয়া সোৱাদ অনুসৰি অকণমান নিমখ দি দিম, নিমখ দিয়া হোৱাৰ পিছত তেলো দিম। এতিয়া অকণমান নিমখ দি দিলোঁ সোৱাদ অনুসৰি, আন্দাজমতে আৰু। তাৰপিছত তেল অকণমান দি দিম। তো মই একেদিনতে দুটা ভিডিঅ' একেলগে দি দিছোঁ। তো এতিয়া এটা লাইক কৰিব, ভিডিঅ'টো যদি ভাল পায়, ভিডিঅ'টো যদি ভাল পাইছে তেতিয়াহ'লে এনেকৈ কৰি দিব, আৰু সেইখিনি তেল দি দিলোঁ। এটা চাটতে দুটা ভিডিঅ' দি দিছোঁ, দেখিছে আপোনালোকৰ কাৰণে কিমানখিনি কষ্ট কৰিব লগা হৈছে। তো মানে এটা এটা কৰি দিব, আৰু সম্পূৰ্ণ ভিডিঅ' চাব। ধুনীয়াকৈ লগাই দিছোঁ। এতিয়া আমাৰ বেছি বটা বনালে মই নহৰু নিদিওঁ, কিয় নহৰু মাহৰ বেছি নাখায়, সেইকাৰণে নহৰু ইমান দিয়া নাযায়। আদাটো খোৱা যায়, সেইকাৰণে আদাটো বিশেষকৈ দিয়া যায়। যি চাটনি বনাওঁ বা কিবা যি বনাওঁ, মানে নহৰুটো বেছি নাখায় ঘৰৰ মানুহে, আদাটোৱে বেছিকৈ খায়, আদাই দিয়া যায়। সেই মোৰ বটা চটা হৈ গ'ল, এইখিনি এতিয়া